আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নাট এখন অসমীয়া চিনেমা। নাট্যকাৰ আৰু পৰিচালক ৰূপজ্যোতি মহন্ত, পৰিৱেশন কৰিছে যোৰহাটৰ ৰেপ্লিকাৰ শিল্পীসকলে। নাটখনৰ সংগীত জোনাক ঝংকাৰৰ, প্ৰযোজনা জিন্তু চেতিয়াৰ। এয়া আগবঢ়োৱা হৈছে এখন অসমীয়া চিনেমা নাটৰ প্ৰথম ভাগ। কিমাৰখন অলপ ডাউন কৰি দিওঁ, ডাউন আৰু ডাউন, টিল ডাউন, বাছ ফিক্স কৰি দে। ঐ থানে, এই ভিতৰ লাইটটো লগালি নাই? লগালো দাদা, এই বেৰৰ ফালে বাউন্স কৰাই দিছো। ডাইৰেক্টৰ ছাৰ আৰু ডিঅ'পি ছাৰে চাই লৈছে। তেতিয়াহ'লে কথাই নাই, হ'ল দে। কি হ'ল? কিয়? আমি নহয় চব ৰেডি হৈ আছো, কৈ দে। চাহ দাদা, চাহ খাই লওক। প্ৰডিউচাৰ মেম নহ'লেকে শ্বুটিং নহয় বোলে। কি? ঐ লালন, দাদা চাহ বিলাই পুৰোতে কাণখন অলপ খাৰা কৰি ৰাখিবি, খবৰবোৰ দিবি আমাকো। দিমে দেখোন। কেছটো কি চলি আছে মানে? হিৰ'ইনে শ্বট নিদিয়ে বোলে। হে, মীনা দাস আহি পাব লাগিব, তাৰপাছতহে শ্বট। চাহ লওক। দে চাহ। ঐ বুজিছ, এই লেনা দেনাৰ খেল আছে বুজিছ। মীনা বাইদেউটো বঢ়িয়া মানুহ, বঢ়িয়া প্ৰডিউচাৰ, কি মস্তিত কাম চলি আছে। কি জেং লাগিল আকৌ? চব খবৰ তহঁতক কিয় লাগে? কিয় লাগে? নিজৰ কাম কৰ, কল টাইম মেইনটেইন কৰিবি, পইচা ল'বি, ঘৰ যাবি। চিনেমা হিট হয় ফ্লপ হয়, তহঁতৰ কি মতলব আছে? ফুট! দাদা এইটো বঢ়িয়া প্ৰডাকশ্যন। প্ৰডিউচাৰ ভাল, ডাইৰেক্টৰ ভাল, কেমেৰামেন ভাল, আৰু হিৰ'ইনো ভাল। জানেন নাই দাদা, এইটো শ্বট দিবৰ বাবে হিৰ'ইনে বোলে ৰাতিপুৱা 5টা বজাতে আহিছে। হয় জানো, মই আমাৰতো কল টাইম 7টা বজাতহে আছিল। নাছিল, হিৰ'ইনে কাম কৰে ন। 2 ঘণ্টা আগতে আহি হিৰ'ইনে ইয়াত কিবা কিবি কৰি আছে। চাব দাদা, এইখন চিনেমা পুৰা চলিব। মোৰো লাগে কিন্তু মনত ধৰে। আজিৰ যুগত কোনোবাই ইমান কষ্ট কৰে। আমি কি কষ্ট কৰা নাই? হা, আমি কি বেয়া? ললন, আৰু কি খোৱা বোৱা বস্তু আছে, যা লৈ আনগৈ যা। হিৰ' নথকা চিনেমাত মই হিৰ', ভালকে খুৱাই বোৱাই ৰাখ মোক। কৈ দিছো হিৰ'জন চাওক। ঐ কিচিং, তই খোৱা বোৱাত কি দিগদাৰ পাইছ? আৰে চব দেখোন এভেইলেবল। কালি বোলে তই পলিথিনৰ ঠোঙাত মাংসও লৈ গৈছ ৰুমলৈ, হয় নি কথাটো? ভৰাই দিছিলোঁ কি মাংস লৈ গৈছে ৰুমলৈকে? বাপৰে বাপ! ইয়াতে খাই আকৌ পলিথিনত হাৰি দেই। মোক মাতিছিলে। কোনে মাতিছিলে? এই মাত্ৰ দেখোন আপুনিয়ে মাতিছিল। নমস্কাৰ, মোৰ নাম হৰি, মই এইখন গাঁৱৰে নিবাসী, শ্বুটিং চাবলৈ আহিছোঁ। হৰি? হয়। হৰি মাৰি দিবা দেই। ঐ লালন, দাদা চাহ একাপ দে। হৰিক চাহ একাপ দে। এই কিছে চকী এখন দে। চকী পাৰ শ্বুটিং চাব আহিছে বুজিছ। এয়া হৰি চকী দে। কামে যাচোন, ভাগে যা, লাগি যা, থাক না, অলপ এলাৰ্ট হৈ থাক। প্ৰমোদ, বাইদেউ আহক। মই দেৰি কৰিলোঁ নেকি? সকলো মোৰ বাবে ৰৈ থকা যেন লাগিছে। মোকো 8 বজাতেতো টাইম দিছিলা ন?
মই ভুল কৰা নাইতো। নাই 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 বাইদেউ। বাইদেউ এই বেগটো ধৰিছোঁ। আপোনাৰ একো ভুল হোৱা নাই, 8 বজাই টাইম আছিল। আপুনি একদম কাৰেক্ট টাইমত আহিছে। পাৰফেক্ট ওমেনৰ পাৰফেক্ট টাইম। প্ৰমোদ, মাখন সানিব নালাগে। কোৱা, মই কি সহায় কৰোঁ? বাইদেউ, আপোনাতকৈ এখোপ চৰা আমাৰ হিৰ'ইন ৰাতিপুৱা 5 বজাতে আহি স্পটত হাজিৰ। এতিয়া জেদ ধৰি আছে আপোনাক লগ নোপোৱা পৰ্যন্ত এই শ্বটকেইটা আৰম্ভ নকৰে বোলে। আপোনাক বোলে আগতেও জনাই থৈছে। অঁ, জনাইছিল। মেছেজ কৰিছে, হোৱাটছআপ কৰিছে, আনকি মেইলো কৰি থৈছে। অ' বাপৰে। ব'লাচোন ব'লা, এই তাইৰ ওচৰলৈকে যাওঁ। অঁ ব'লক ব'লক। তাই কোনফালে আছেনো? এইফালে হওক, এইফালে। এই বাইদেউ, ঘৰ এইফালে দিয়া, এইফালে ব'লা, ব'লা। এই ঘৰটোৰ পিছফালে ব'লক। এই পিৰালিটোত চাব অকণমান মন অঁ, কৰি। ঠিক আছে, ঠিক আছে। এই ৰাতিপুৱাৰ পৰা ইয়াতে জুপুকা মাৰি যি বহিলে উঠা নাই আৰু। মাজে মাজে 2 একাপ কফি আৰু। তাই বৰ চিৰিয়াছ ছোৱালী। সুন্দৰ কাষ্ট কৰিছা তুমি। চাবা প্ৰমোদ, তাই বৰ ধুনীয়া কৰিব। তাই মোৰ সৈতে যিমান দিন কটালে, যিমানবোৰ প্ৰশ্ন কৰিলে, তেতিয়াই মই চিয়ৰ হৈ গৈছিলোঁ যে তাই এই চৰিত্ৰটো বৰ ভাল ধৰণে কৰিব। তুহিন, অঁ তুহিন, কুঞ্জনী, মই আহি গ'লোঁ। বাইদেউ, মই মেণ্টেলি ফিজিকেলি ৰেডি। সঁচাকৈ তোমাক দেখিয়েই লাগিছে। কোৱা, মই তোমাৰ বাবে কি কৰি দিওঁ? প্ৰথমতে আপুনি মোক আপোনাৰ নামটোৰেই মাতিব, মীনা দাস। মই এতিয়া তুহিন নহয়। অ' বাইদেউ, আপুনি এই চকীখনতে বহকচোন। দিয়া দিয়া, বহিছোঁ দিয়া। মই প্ৰথমতে আপোনাৰ আগত অলপ অভিনয় কৰি দেখুৱাব খুজিছোঁ। আপোনাৰ বয়স 15.5 বছৰ, ক্লাছ 9ৰ ছোৱালী। হ, আপুনি তেতিয়া ক্লাছ 9ত পঢ়িছিল। কোচত এটা কেঁচুৱা, সন্মুখত 10টা হাঁহ। আপোনাৰ মনত চিন্তাৰ উকমুকনি, কিবা এটা যেন ডাঙৰ কৰাৰ সপোন। এই দিনটোতে আপোনাৰ প্ৰথম ব্যৱসায়ৰ পৰিকল্পনা অংকুৰিত হৈছিল। মনৰ মাজত যোগ বিয়োগ, পূৰণ হৰণ। একজেক্টলি। তুমি দেখিছোঁ মোৰ ডায়েৰীখন মুখস্থই কৰি পেলালা। কিন্তু মনৰ মাজৰ যোগ বিয়োগ, পূৰণ হৰণখিনি এই চোতালখনতে কাঠি এডালেৰে লিখি গৈছিলোঁ। মুঠতে প্ৰায় বহু ঠাইত অংক কৰি পেলাইছিলোঁ। বঢ়িয়া। এই কথাটো আপুনি লেখা নাছিল বাইদেউ। এইটো এটা সুন্দৰ শ্বট হ'ব। প্ৰথমতে আমি কেমেৰাত চোতালত কৰি থোৱা অংকবোৰ দেখুৱাম, হা। তাৰপিছত লাহেকৈ কেমেৰা টিল আপ হ'ব। ফ্ৰেমত তুহিনৰ হাত এখন আৰু হাতত এডাল বাঢ়নিৰ কাঠি। তাৰ পাছত হিৰ'ইনৰ মুখখন, মানে তুহিনৰ, চৰি তুহিন বুলি মাতিবলৈ মানা কৰিছে নহয়, মীনা দাসৰ মুখখন। তেওঁ অংক কৰি কৰি আকাশলৈ চাব। আকাশত ডাৱৰ, গাজনি, বতাহ, ইণ্টাৰকাট। ঘৰৰ ভিতৰত ছমহীয়া কেঁচুৱাটোৰ কান্দোন। কিন্তু মীনা দাসে অংক কৰি আছে। ইণ্টাৰকাট। ভিতৰত ফটা কেঁথাৰ ওপৰত কেঁচুৱাই কান্দি কান্দি হাত ভৰি আচাৰিছে। মীনাৰ অংক কৰা শেষ। এটোপ দুটোপ বৰষুণ চোতালত পৰিছে। লাহে লাহে বৰষুণ বাঢ়িছে। মীনা দৌৰ মাৰি ঘৰৰ ভিতৰলৈ যাব। ফ্ৰেমত চোতালত কৰি থোৱা অংকবোৰ বৰষুণৰ টোপালত ধৰিব নোৱাৰা হৈছে। ওচৰত কেঁচুৱালৈ দুৱাৰদলিৰ ওচৰত কেঁচুৱাক মীনা দাসে গাখীৰ খুৱাই আছে আৰু তেওঁ তাৰ পৰা চাই আছে। চোতালৰ মচিব ধৰা অংকবোৰ চাই আছে। লাহে লাহে তেওঁ কেঁচুৱাটোলৈ মুখ ঘূৰাইছে। কাট। এক্সেলেণ্ট প্ৰমোদ। তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ধুনীয়া হ'ব। গ' এহেড। থেংক ইউ বাইদেউ। ডিৰেক্টৰ বাবু, বাইদেউক মতাই আনিলোঁ মই আৰু কাম সিজাইছে নিজৰ। দেখিছে, এই আগৰ প্লেন মতে কৰা হ'লে কিমান মিছ কৰিলেহেঁতেন। বাইদেউ, সেই সময়ত বাৰু আপোনাৰ মনৰ স্থিতিটো কি পৰ্যায়ৰ আছিল? মানে এইটো কামকে কৰিব বুলি কিমান দৃঢ় আছিল? চোৱা,
মইতো ক্লাছ 9ৰ পাছতে স্কুল এৰিলোঁ, কাৰণ মাক হ'লোঁ। বিয়া নোহোৱাকৈ মাক হোৱাৰ বাবে সকলোৱে মোক লেই চেই কৰিলে। মোৰ প্ৰেমিক মোৰ ওচৰৰ পৰা পলাই কেৰেলা নে চেন্নাইত ছিকিউৰিটি গাৰ্ড নে কোনোবা কোম্পানীত কিবা এটা কৰি আছিলেগৈ। দেউতাটো মোৰ সৰুতে ঢুকাইছিল। আৰু মোৰ এই বদনাম সহিব নোৱাৰি মায়ে আত্মহত্যা কৰিছিল। ছমহীয়া কেঁচুৱাটো বুকুত লৈ মোৰ কি ভাৱ হৈ থাকিব পাৰে অনুমান কৰা। হাতত পইচা নাই, ভঁৰালৰ ধান শেষ হৈ আহিছে। ঘৰৰ বস্তু যি আছিল এপদ দুপদকৈ বেছি শেষ কৰিছিলোঁ। পইচাটো লাগিবই, কিন্তু কোনেও নিদিয়ে। উপাৰ্জনৰ পথ মোৰ এইটো বাহিৰে আন একোৱেই নাছিল। সেইবাবে চোতালত অংক কৰি কৰি কিমান দিনৰ পিছত মোৰ হাতলৈ পইচা আহিব, কেনেধৰণে আগবাঢ়িব লাগিব, সকলো হিচাপ উলিয়াইছিলোঁ। মই পঢ়া শুনাত ইমান ভাল নাছিলোঁ। মাথো আমাৰ স্কুলৰ সেই মধুস্মিতা বাইদেউৰ কৃপাত অংকত কিবা অলপ আগবঢ়া। সেইবাবে মই সুন্দৰকৈ হিচাপ উলিয়াব পাৰিছিলোঁ। মানে 10টা হাঁহৰ 9জনী মাইকী হাঁহে কিমানটা কণী পাৰিব কিমান দিনত, আৰু 18-19 দিনকৈ উমনি দিয়াৰ পাছত কেইটা পোৱালি হ'ব, কিমানটা মৰিব, কিমানটা জীয়াই থাকিব, আৰু কিমান কেজি মাংস হ'ব, মানে ইয়াৰ গড় হিচাপ এটা উলিয়াইছিলোঁ। আচ্ছা, দানা পানী দৰৱ জাতিৰ খৰচ কিমান, মোৰ ফাৰ্মখনত 1000 হাঁহ হ'বলৈ কিমান দিন লাগিব, আৰু তেতিয়ালৈ মোৰ চলিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব পাৰে, ভঁৰালৰ ধান কেইটাৰে কেইদিন যাব, এই সকলোখিনি হিচাপ দৃঢ়তাৰে ঠানি লৈছিলোঁ হাঁহ পুহিম বুলি। তুমি সম্পূৰ্ণ দৃঢ়তাৰ অভিনয় কৰিব পাৰা। আগবাঢ়া তুমি, আগবাঢ়া। বাৰু বাইদেউ, আপুনি বাৰু সেই বয়সত কিমান পৰিমাণে আত্মবিশ্বাসী আছিল? আত্মবিশ্বাস মোৰ নাছিলেই। মই একেবাৰে সাধাৰণ অচলা গাঁৱৰ ছোৱালী এজনী। শালফুলৰ মুখলৈ চাই, মানে মোৰ ছোৱালীজনীৰ কথা কৈছোঁ, তাইৰ বাবে দৃঢ়তাৰে আগবাঢ়িছিলোঁ। আত্মবিশ্বাস লাহে লাহে পাছলৈহে আহিব ধৰিলে। মনত মাথো এটাই কথাই আছিল, কৰিব লাগিব, খাব লাগিব, আৰু আলফুলক জীয়াই ৰাখিব লাগিব। তাইক জীয়াই ৰাখিবৰ বাবে ময়ো জীয়াই আছিলোঁ। সময় বাগৰিল, দিন সলনি হ'ল। দৃঢ়তাৰ পৰা আত্মবিশ্বাস, আত্মবিশ্বাসৰ পৰা আত্মপৰিচয়, এই সকলোখিনি পালোঁ। প্ৰমোদ দাই মোক কাহিনীটোৰ 3টা স্তৰ উলিয়াই দিছে, একদম আপুনি কোৱাৰ ধৰণে। কোন সময়ত আত্মবিশ্বাসহীন, কোন সময়ত স্থিতপজ্ঞ, আৰু কোন সময়ত আপুনি আত্মবিশ্বাসী হ'ল, মানে মই অভিনয় কৰোঁতে হ'ব লাগিব। আপোনাৰ জীৱনৰ কাহিনী, তাতে সঁচা কাহিনীৰ আপোনাৰ চৰিত্ৰটো ৰূপায়ণ কৰাৰ সময়তে বাইদেউ আপুনি মোৰ ওচৰত থাকিলে মোৰ সহায় হ'ব। এই ছবিখন কৰিম বুলি ভাবি থাকোঁতে আপোনাক যে কৈছিলোঁ শ্বুটিঙত কিন্তু আপুনি মোৰ সৈতে থাকিবই লাগিব। এই ব্যস্ততাবোৰ যিমানেই কমাব খোজোঁ নোৱাৰোঁ দেখোন, বাঢ়িহে যায়। কিন্তু মই সময় দিম, তুমি নিশ্চিন্ত থাকা। আৰু মই দেখোন আছোৱেই, আৰম্ভ হৈছেহে। থাকিব মানে আহিবই লাগিব। শ্বট ৰেডি, মীনা বাইদেউ আহক। গৈছোঁ। দুইজনীয়ে মাতিছে। কোনজনী মীনাক মাতিছা? যিজনী মীনাই হাঁহ পুহি হাঁহৰ মাংস বিদেশলৈ ৰপ্তানি কৰাৰ কথা ভাবিছে, সেইজনী মীনাকে মাতিছোঁ। জানো কোনজনী বা সেইজনী, তাইৰ ওপৰতে মই চিনেমা বনাম। আহক আহক। গৈছোঁ ডিৰেক্টৰ বাবু। চব ৰেডি আছে নে এইফালে? আহক 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 আহক। গৈছোঁ। এইখন চিনেমা চাই গাঁৱৰ ছোৱালীবোৰ কিন্তু আগবাঢ়ি আহিব। আপুনি চিনেমা বনাই একেবাৰে ততেই নাপাব। বা হয়নে? ঠিক আছে, তুমি এইফালে জেগাত যোৱাচোন। চব ঠিকে আছেনে? কিচিং ক'ত? সিদ্ধাৰ্থ। অ'কে, চাইলেণ্ট।
আলফুল চাওঁ আমি এতিয়া ঘৰলৈ যাম দেই আমাৰ হাঁহ চৰুৱা শামুক বুটলা হৈ গ'ল নহয় ঘৰলৈ গৈ আমি মামাম খাম আমাৰ আলফুলৰ ভোক লাগিছে চাওঁ মাম আদায় কৰি দিব দেই আমাৰ টিটি পোৱালিবোৰে শামুক খাব ঐ গৈ থাকা কাট নোকোৱালৈকে গৈ থাকা কেমেৰা পেন ঠিক আছে এই বেলি ডুব যোৱা চিনটো লোৱাচোন পাইছোঁ বঢ়িয়া পাইছোঁ ছাৰ বিউটিফুল কাট ইট অ'কে ঠিক আছে বঢ়িয়া ঐ ধানেশ্বৰ এই মহেন্দ্ৰ দাক ধৰি দেচোন ঐ গৈছোঁ ৰচোন ৰ পৰিব অঁ ভালকে মানে খাই মাৰিবি দেই তহঁতবিলাকেও ভালকৈ ধৰিব নোৱাৰ তহঁতে হৰি দাদা মোক মাতিছিল অঁ নমস্কাৰ মোৰ নাম হৰি মই এইখন গাঁৱৰে নিবাসী হয় পাইছোঁ নহয় শ্বুটিং তোমাক চাবলৈ আহিছোঁ হয় নমস্কাৰ হৰি চাওঁ অঁ অলপ আঁতৰি দিয়াচোন দেই দিছোঁ। এই কামৰ সময়ত দিগদাৰ নকৰিবা দেই শ্বুটিং শেষ ইয়াত হ'লেই নেকি শ্বুটিং শেষ চাওঁ চাহ দিছিলোঁ বহুত দিছে। প্ৰমোদ ৰাতিলৈ শ্বুটিং ক'ত হ'ব বেংক মেনেজাৰৰ ঘৰত এই দিনটোৰ কথা মনত পৰিলে এতিয়াও গাটো বিচাই ডকাতি ডাকে বাইদেউ লোন দিম বুলি আপোনাৰ কাষ চাপিব খোজা বেংক মেনেজাৰক মই অলপ বঢ়াই চিনেমাখনত দেখুৱাম মানে চৰিত্ৰহীন মেনেজাৰ বুলি দৰ্শকে যাতে থুৱায় সেইটোতো হ'বই লাগিব সি লম্পট চৰিত্ৰহীন জানা প্ৰমোদ বাইদেউ অকলশৰীয়া দুৰ্ভগীয়া বিধৱা বা ডাইভৰ্চি হোৱা মহিলাবোৰক পুৰুষবোৰে বৰ বেলেগ চকুৰে চায় হয় বাইদেউ বহুত দেখিছোঁ এইবোৰৰ পৰা বাচি কেনেকৈ যে আপুনি ইমান দূৰ পালেহি ভাবিলে বৰ আচৰিত লাগে তাকো ইমান কম দিনৰ ভিতৰত মানুহে কৰিম বুলি ভাবিলে সঁচাকৈ বহুত কিছু কৰিব পাৰে ডিৰেক্টৰ বাবু এই কেঁচুৱাটো পুতলা লগা নাইতো নাই এইটোতো লং শ্বট একো ধৰিব নোৱাৰে বাৰু প্ৰমোদ অকণমানি কেঁচুৱাটোৰ অভিনয় কৰা পৰিয়ালটোৰ সুবিধা অসুবিধাবোৰ ভালদৰে মন কৰিছানে বাইদেউ আপুনি একদম নিশ্চিন্ত থাকক আমাৰ ডিৰেক্টৰ বাবু এইবিলাকত বৰ ভাল কেঁচুৱাটোৱে কষ্ট পাব বুলি ৰিটিকি নলয় চিলিকনেৰে বনাই অনা এই কেঁচুৱাটো আপুনি দেখিছেনে নাই দেখা সেইটো যে একদম হাইলা কেঁচুৱাই আৰু ইফালে আকৌ ক্ল'জ শ্বট কিছুমানত সেই কেঁচুৱাটোৰ সঁচা মাকৰ কোচতেই শ্বট কিছুমান লৈছে নহয় মই বোলে কেঁচুৱাটোক বেছিকৈ টেপা মাৰি ধৰোঁ সঁচাকৈ বাইদেউ এই বৰ কিবা টেপা মাৰি ধৰে নিজে যেতিয়া মাক হ'ব তেতিয়াহে বুজিব ক'ত থওঁ ক'ত নথওঁ কৰিব মইহে তেনেকুৱা কৰিব নোৱাৰিলোঁ বাইদেউ আলফুলক বুকুত বান্ধি খাল বিল পথাৰত হাঁহ চৰাই শামুক বিচাৰি ৰ'দে বৰষুণে লৈ ফুৰিছিলোঁ বহা চোচৰা বয়সত চোতালখনতে তাইক এৰি এফালে মই শামুক ভাঙি থাকোঁ কি যে দিন আছিল সেইবোৰ শামুকৰ খোলাই তাইৰ হাত ভৰি কিমান যে কাটিছিল সেইবাবে এদিন গোটেই বাৰীখন সাৰি মুচি শামুকৰ খোলাবোৰ আঁতৰাইছিলোঁ ঢেৰ শামুকৰ খোলা তেতিয়াই মোৰ মনলৈ শামুকৰ খোলাৰে কি কৰিব পাৰি এই ভাৱটোৱে পোখা মেলিছিল হাঁহ বিক্ৰী কৰি পোৱা পইচা কেইটামান লৈ ডাঙৰ মোবাইল এটা কিনিলোঁ মানে সেই ইণ্টাৰনেট থকা ডাঙৰ মোবাইল শামুকৰ খোলাৰে কি কৰিব পাৰি Samakarkulariki Koribo Perai. নহয় এইবোৰ কি ওলাইছে হে শামুক Kamo. বোলো কিবাহে ওলাইছে দেই এইবোৰ শামুকৰ খোলাৰে কি কৰিব পাৰি
Kamakar kula riki koribo perai. হে নহয় নহয় শামুক 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 অ' Kamo kamo ko. কিবা বেলেগহে ওলাইছে দেখোন এই শামুকৰ খোলাৰে কি কৰিব পাৰি Amu ko filain ki koi yupe. হিন্দীতে কৈছা নি বাৰু এবাৰ অঁ শামুকক আকৌ হিন্দীত কি বুলি বা কয় হে শামুক বুলিয়ে কয় চাগে শামুক বুলিয়ে কৈ চাওঁচোন শামুক কি খোলা আছে এইবোৰ মই কি হিন্দী কৈছোঁ বাৰু অঁ 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 Sama ki kula say. নহয় নহয় আকৌ এবাৰ কৈ চাওঁচোন শামুক কি খোলা আছে কিয়া বনতা হে Our Sama ki kula say kya banta hai. কিবা এটা ওলাইছে দেখোন চাওঁ 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 কিবা এটা ওলাইছে ওলালে 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 ওলাইছে দেই কিবা এটা ওলাইছে মিনা মিনা আহিলে বাৰু হাঁহ এটা দে বোলো হাতত মোবাইলডাল লৈ তই কি কৈ বুজিছ নঙলাৰ পৰা তেতিয়াৰ পৰা সেই দেদাৰি পাৰি আছোঁ শুনা নাই চাওঁ ললেগৈ এই পিনা এইটো গঁৰালৰ পৰা দে যিটোৱে নিয়ে 500 লাগিব কিন্তু না দিম কাটি বাচি দে 600 টকা দিম ৰান্ধি বাঢ়ি দে 700 দিম কি কৰিবি ক হেমকে কিনো ধেমালিখন কৰিছা কোনটো লাগে কোৱা মতা নে মাইকী দে কিবা এটা যাব নটকা হ'লেই হ'ল আৰু কৰিবি না মই ধেমালি কৰা নাই আইজনী যা এই বনাই মেলি দিয়া যদি এয়া এইটো কথা ল দেই 500 এইটো এয়া 700 টকা দেই এই ইঞ্জিনিয়াৰ আহিব বুজিছ বেটাই বোলে হাঁহৰ মাংস খায় এটা 2 ঘণ্টাৰ ভিতৰতে বনা মই লৈ যাম পনীয়া নকৰিবি আকৌ এই ৰুটিহঁতেহে খাব বাৰু মই আহোঁ বুজিছ যাওঁ দেই 2 ঘণ্টা মই আহি আছোঁ আৰু ৰুটি কেইখনমানো মই বনাই দিম নেকি চব মিলাই 2.5 ঘণ্টামান লাগিব ভালেই হ'ব এই 15খন ৰুটি 5 টকাকৈ 5 পূৰ্ণ 75 তোক 100 দিলোঁ ল এইটো 2.5 ঘণ্টা দেই মই টেনশ্যন ল'বলৈ নাই আটা আছে নাই পিঁয়াজ নহৰু আদা মছলা নাই দেই বজাৰটো তুমিয়ে কৰি দি থৈ যোৱা বজাৰ পইচা আকৌ মই দিবলৈ নাই সেইটো তুমিয়ে দিব লাগিব আৰু তাৰমানে তোৰ সেই 800 দিলোৱেই আকৌ বজাৰত যদি 200 হৈ যায় তোক কাৰণে মোৰ 1000 টকা দিয়া হ'ব হোটেলৰ পৰা আনিলে যে আকৌ দুগুণ যাব ইমান সস্তাত কাম নকৰোঁ দেই হ'লে কোৱা নহ'লে নোৱাৰোঁ হাঁহৰ পাখি গুচোৱাটোহে জানে কিমান এইবোৰ জেমেলা হ'ব দে হ'ব বজাৰত মই বাৰু আনি দিছোঁ হা এই ৰুটি 5খন কিন্তু বেছিকৈ দিব লাগিব একেটা পইচাই পাবি দেই 20খন মানে 20খন যা লাগি যা এই দেৰি নকৰ মই আহি আছোঁ অ'কে বঢ়িয়া ছাৰ এই মানে প্ৰথম কৈছোঁ নহয় অলপ নাৰ্ভাছ কৰা যেন লাগিছে নেকি নাই আৰু তাতে তামোলখন খাই আছোঁ যে কিবা মই ঠিকে ঠাকে কৰিব পাৰিছোঁ নে বাৰু ছাৰ ঠিক আছে তুমি এনেও দৌৰাদৌৰিত আছাতো আৰু ইঞ্জিনিয়াৰ আহিছে তোমাৰ কাম চাবলৈ হয় ছাৰ হয় হাজাৰ হওক তুমি এটা টেনশ্যনত আছা ন হয় মানে এই হিৰইন বাইদেউ মানে তুহিন বাইদেউৰ লগত মই মানে অকণ নাৰ্ভাছ কৰিছোঁ ছাৰ নাই কেছ নাই তোমাৰতো ঠিকে আছে মই ঠিকেই পাইছোঁ তুহিন ছাৰ বেয়া হ'লে কিন্তু কৈ দিব দেই কম তুমি অকণমান ৰ'বাচোন তুহিন চাওঁ এইফালে আহা নেক্সট শ্বটটো আমি ইয়াতে ল'ম হা তুমি হাঁহৰ পাখি গুচাই আছা হেমই বজাৰৰ মোনাখন লৈ সোমাই আহিবা মানে ছাৰ মই সোমাই তোমাৰ আছে দেই এইফালৰ পৰা সোমাম নে ছাৰ মই সেইটো মই কৈ আছোঁ সেইটো ডিঅ'পিৰ লগত পাতি লৈ মই কৈ আছোঁ ৰ'বা তাৰপিছত হেম সেইফালৰ পৰা বজাৰৰ মোনাখন লৈ সোমাই আহিছে হেমৰ ডাইলগ হা তোমাৰ ডাইলগ আছে দেই আলু পিঁয়াজ হালধি মছলা চব দিছোঁ লগতে 2 কেজি আটা বেছি ভালকৈ বনাব নালাগে মানে মই এইটো ছাৰ তাৰমানে মই কৈ দিম আৰু তুমি কৈ দিবা মই চোৱাচোন এবাৰ কৈ চাওঁ ছাৰ কোনখিনিৰ পৰা এইখিনি আলু পিঁয়াজ ইয়াৰ পৰা কোৱা আলু পিঁয়াজ হালধি মছলা এই চব দিছোঁ এই লগতে 2 কেজি আটা বেছি ভালকৈ বনাব নালাগে
এই ইঞ্জিনিয়াৰৰ মুখত জুতি লগালে এইটো ছাৰ লগালে লিখিছে নহয় জানো ইঞ্জিনিয়াৰৰ মুখত জুতি লগাই ল'লে বিপদহে হ'ব এই মই আহিছোঁ এই বুলি তাৰমানে ছাৰ মই এইফালে যাব লাগিব বঢ়িয়া য়েছ য়েছ এইফালে যাম ছাৰ তুমি ওলাই যাবা বাৰু এইফালে তাৰপিছত তুহিন তোমাৰ ডাইলগ আৰু তেতিয়া মই ক'ম হেমকাই এই ইউটিউবত দিয়া বস্তুবোৰ সঁচানে বাৰু ছাৰ তাৰপিছত আকৌ মোৰ ডাইলগ আছে মই অলপ খঙেৰে ক'ব লাগে য়েছ আচ্ছা তাৰ মানে তই ইউটিউব চাইহে হাঁহৰ মাংস বনাবি মই মিছাতে অলপ বজাৰ বেছিকৈ কৰি আনিম মই বোলো কাইলৈ মানে এইটো ছাৰ এইখিনিৰ পৰা আকৌ খঙত কম নেকি বাৰু তুমি কণ্টিনিউ কৰি যোৱাচোন বাৰু মই বোলো কাইলৈৰ পৰা আকৌ সেই ডিপাৰ্টমেণ্টৰ দৈত্য কেইটামান আহিব তোকেই বনাব দিম মই আকৌ বোলো এটা টেনশ্যন কমিব বুলিহে এই ইমানবোৰ বজাৰ কৰি আনিলোঁ তোলে নহয় হেমকাই মই হাঁহৰ মাংস বনাব জানো নহয় ৰক্ষা তেতিয়া হেমকাই এই ইউটিউবত হাঁহৰ মাংস বনাবলৈও শিকাই নি মই নাজানো নহয় মই আকৌ বেলেগ বস্তু এটাহে বিচাৰি আছোঁ কি বস্তু বিচাৰিছ আৰু যি লাগে চব পাবি বুজিছা ইউটিউবত চব পায় ইফালে আকৌ তোৰ সেই গুগল গুৰু আছে গুগল এই মোবাইলটোতে তোৰ সমস্ত পৃথিৱীখন সোমাই আছে কি লাগে তোক বুজিছ গুগলত বিচাৰিলে সকলো কথা পাবি বাৰু মই আহিছোঁ দেই নিবলৈ আহি আছোঁ তই সোনকাল কৰ ছাৰ মই ইয়াৰ পাছতে তাৰমানে এইফালে ওলাই যাব লাগিব নহয় তুমি সেইফালে ওলাই যাবা কেমেৰাটো আমাৰ প্ৰথমতে এইফালে থাকিবতো হয় বুজিছা ন হয় আমাৰ ইয়াৰ পিছত মুভ কৰি এইটো কম্পজিট শ্বট হ'ব দেই ঠিক আছে ছাৰ কেমেৰা তলিত ফিট কৰা হ'লনে ছাৰ পাৰফেক্ট আচ্ছা চাওঁ মনিটৰ এটা যাওঁচোন এইটো লওক বাইদেউ মানে অকণ আপোনাৰ লগত এক্টিং কৰিবলৈ পাই মানে অলপ নাৰ্ভাছো কৰিছোঁ দিয়কচোন বেয়া চেয়া নাপাব দেই একো নাই ঠিক আছে ডাইলগ কৈ দিয়া মনিটৰ নাই চাওঁ মনিটৰত যাম প্ৰথমৰ পৰা কৈ দিছোঁ বাৰু ৰক্ষা তেতিয়াহ'লে এই ইউটিউবত চব পায় বুজিছ চব পায় বঢ়িয়া শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত এখন অসমীয়া চিনেমা নাটৰ প্ৰথম ভাগ শুনিলে পৰিৱেশন কৰিলে যোৰহাটৰ ৰেপ্লিকাৰ শিল্পীসকলে নাটখনিৰ ৰচনা আৰু পৰিচালনা ৰূপজ্যোতি মহন্তৰ সংগীত জোনাক ঝংকাৰৰ বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে হেম ঠিকাদাৰ ৰূপজ্যোতি মহন্ত অসীম কুমাৰ শৰ্মা কণমাই প্ৰেৰণা আৰু জুলিমা স্বাগতা ভৰালী মীনা দাস আৰু শেৱালী মেঘালী দাস তুহিন দৰ্শনা বৰঠাকুৰ প্ৰমোদ আৰু লল্লন অভিজিত নাথ থানেশ্বৰ আৰু সিদ্ধাৰ্থ আদিত্য কুমাৰ বৰা আৰু কিচিং তথা হৰিৰ ভাৱত আছিল প্ৰাচুৰ্য ঠাকুৰীয়া নাটখনিৰ প্ৰযোজনা সহযোগী প্লাৱন ৰাজখোৱা প্ৰযোজনা জিন্তু চেতিয়াৰ আৰু সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ নাটখনিৰ এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30 আৰু দ্বিতীয় খণ্ড শুনিবলৈ পাব কাইলৈ নিশা 9:30